হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বহুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ কাষলৈ উভতি আহিছোঁ অন্য এটা নতুন ভিডিঅ' লৈ। আজি প্ৰায় 1 মাহেই হ'ল মই শাৰীৰিক অসুস্থতাৰ বাবে আপোনালোকৰ কাষলৈ আহিব পৰা নাছিলোঁ। তাৰ বাবে মই দুঃখিত। এতিয়া অকণমান সুস্থ হৈছোঁ, তথাপিও সম্পূৰ্ণ সুস্থ হোৱাই নাই। সেইবাবে আপোনালোকৰ কাষলৈ উভতি আহিবলৈ চিন্তা কৰিলোঁ আৰু আজি উভতি আহিছোঁ। আশা কৰোঁ আপোনালোকে আগৰ কেইবাৰৰ দৰে এইবাৰো মোৰ ভিডিঅ'টো আদৰি ল'ব, চেনেলটো আগবঢ়াই নিব আপোনালোকে। সেইটো আশা কৰিয়ে মই আপোনালোকৰ কাষলৈ অসুস্থ দেহাৰেও কাষলৈ উভতি আহিছোঁ। আচলতে আপোনালোকৰ কাষলৈ নাহিলে বেয়া লাগে মনটো। ইমান শাৰীৰিকভাৱে অসুস্থ, তাৰ মাজতে অলপ ব্যস্ততাও আছে জীৱনত, যাৰ কাৰণে আহিব পৰা নাছিলোঁ আপোনালোকৰ কাষলৈ। এতিয়া আহিলোঁ আৰু এটা কথা আপোনালোকক জনোৱাই হোৱা নাছিলে, আজি জনাই দিছোঁ। সেইটো আজি সুবিধা পায়। মই বৰ্তমান তিনিচুকীয়ালৈ আহিলোঁ। হাজবেণ্ডৰ চাকৰি সূত্ৰে তিনিচুকীয়াতে আছিলে আৰু এতিয়া ময়ো তেওঁলোকৰ কাষলৈকে আহিলোঁ। ইয়াতে আমি এখন সৰুকৈ ঘৰ পাতি লৈছোঁ আৰু আপোনালোকক নিশ্চয় দেখুৱাম মোৰ নতুন ঘৰখন। কিন্তু আজি আপোনালোকক মই এখন বিশেষ ঠাইলৈ লৈ যাম। ঠাইখন সকলোৱে বহুত ধুনীয়া বুলি কয়। ময়ো বেছিদিন হোৱা নাই অহা ইয়ালৈ, গতিকে হাজবেণ্ডে ক'লে যে আজি তালৈকে লৈ যাম। চাওঁচোন আপোনালোকেও কেনেকুৱা পায় বা মোৰ কেনেকুৱা লাগে ঠাইখন। সকলোৱে কয় ধুনীয়া বুলি। ব'লক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মই পটককৈ ওলাই লৈ গৈ আছোঁ। ক'লৈ গৈ আছোঁ আপোনালোকে চাই থাকিব আৰু ঠাইখন কেনেকুৱা তেতিয়া সেইটো জানিবলৈ কাৰণে গোটেই ভিডিঅ'টো শেষলৈকে চাব। আমি দুয়োজনী ৰেডি যাব ওলাইছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ৰেডি, আমি গৈ আছোঁ। এতিয়া আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন, পাটকাই ৰিজৰ্ট। খেলিছে দেই আমাৰ গুণগুণে। এইটো জীয়াফুট আকৌ চুঁচৰিব লগত এনেকৈ চুঁচৰি থাকিব ক'বা।
ধুনীয়া হয়। মাকুমত আছে এইটো এখন ৰিজৰ্ট। মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি, আৰু মই শ্বিফ্ট হোৱা বেছি দিন হোৱা নাই মাকুমত। হাজবেণ্ডৰ আজি ছুটি আছে কাৰণে আবেলিটো অলপ কটাবলৈ কাৰণে ওলাই আহিলোঁ আমি তিনিওটাই। আপোনালোকে মাকুমলৈ আহিলে এইখন ৰিজৰ্টলৈ আহিব, পাটকাই ৰিজৰ্ট বুলি কয়। বহুত ধুনীয়া হয়, চাওক আপোনালোকে নিজে চাই লওক কিমান ধুনীয়া। পৰিৱেশটোও বহুত ধুনীয়া, ঠাণ্ডা। খেলি হোৱাই নাই, আকৌ খেলিব যাবলৈ উৎপাত কৰি আছে। এই চৰাইটোৰ নামটো কি কোনোবাই জানে নেকি? যোনে জানা প্লিজ কমেণ্ট বক্সত কৈ দিবাচোন চৰাইটোৰ নামটো কি। নাইটৰ ভিউটো চাওক। কিবা এটা খাই ল'বলৈ কাৰণে আহিলোঁ আমি ৰেষ্টুৰেণ্টৰ ভিতৰলৈ আহিছোঁ। আমি এতিয়া ওলালোঁ খাই বৈ ৰিজৰ্টৰ পৰা। এতিয়া আমি ৰুমলৈ যাম। বহুত ধুনীয়া ৰিজৰ্টখন, সঁচাকৈ বহুত ধুনীয়া। আজি প্ৰথমবাৰ আহিলোঁ মই। ছোৱালী যাবলৈ মনেই নাই, তাই নাযায়, তাই খেলিয়ে থাকে। খুব ভাল লাগিলে এইখন ৰিজৰ্টলৈ আহি, আপোনালোকে আহিব। এতিয়া আমি ওলালোঁ ঘৰলৈ যাবলৈ। যদি ভিডিঅ'টো ভাল লাগিলে তেনে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু এতিয়াতো আন্ধাৰো হ'ল, গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বোলো এনেকুৱা নতুন নতুন ভিডিঅ' আগবঢ়াই থাকিম। বাই।